সংস্থাপনৰ বাবে যিসকলে হাবাথুৰি খাই ফুৰিছে অনুগ্ৰহ কৰি তেখেতলোকে আমাৰ চেনেলৰ ভিডিঅ'বিলাক এবাৰ চাওক হয়তো পাই যাব পাৰে ইয়াতেই আপোনালোকৰ সংস্থাপনৰ ঠিকনা নমস্কাৰ বন্ধুসকল আজি এটা এনেকুৱা বস্তু দেখাম যিটো সকলোৱে ক'ব আমি সৰুতে খাইছিলোঁ কিন্তু এতিয়া পাবলৈ নাই গতিকে সকলোৱে খালি শৈশৱৰ স্মৃতি মনত পেলাবলৈ আজি আমি বস্তুটো দেখুৱাই আছোঁ তাৰ নাম হ'ল চেচু গতিকে আমি আজি চেচু বিচাৰি গৈ আছোঁ চেচু আপোনালোকে কোনে কোনে চিনি পায় আপোনালোকে জনাব আৰু কোনে কোনে খাই পাইছে গতিকে আপোনালোকে যদি চেচু চাব বিচাৰে চেচু এবিধ আলু হয় যিটো চেচু গছত লাগে গতিকে আমি পথাৰত হেতুৱা চেচু বিচাৰিম গতিকে আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো আজি চেচু সন্ধানত ওলাইছোঁ বলক এয়া চাওক চেচু গছ চাওক আপোনালোকক মই দেখুৱাই আছোঁ এইটো চেচু গছ দেখিছে চাওক এতিয়া বিলুপ্তি পথত চেচু বৰ্তমান বিলুপ্তি পথত এতিয়া মই দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ এইটো চেচু দেখিছে চেচুটো বৰ্তমান মাটিৰ তলত মই খান্দি উলিয়াইছোঁ চাওক এইডাল গছডাল চেচু গছ য'ত চেচু লাগি আছে চাওক এইটো চাওক চেচু লাগি আছে এটা গছডাল চাওক এইডাল গছডাল যিসকলে কিছুমানে ফেচবুকত পাইছিলোঁ প'ষ্ট যে গছ চিনি নাপায় গছ কেনেকুৱা দেখুৱাব লাগে এতিয়া মই চেচু গছসহ দেখুৱাইছোঁ আৰু চেচুটো কেনেকৈ লাগি আছে দেখুৱাইছোঁ চাওক দেখিছে আপোনালোকে এইটো চাওক ছিঙি দেখুৱাইছোঁ যিসকলে আপোনালোকে চেচু আগতে বুটলি পাইছিলে তেখেতসকলে অনুভৱ কৰিব আগৰ কথাবিলাক মনত পৰিব এতিয়া মই আপোনালোকক খান্দি দেখুৱাম চাওক টান মাটিত বহুত কষ্ট হয় এইবিলাক চেচুবিলাক খান্দিবলৈ কিন্তু এইখিনি কোমল মাটি এয়া মাটি তোলা হৈ আছিলে তাতে মই এতিয়া আপোনালোকক খান্দি দেখুৱাইছোঁ গতিকে আপোনালোকে যিসকলে খাই পাইছে তেখেতসকলে অনুভৱ কৰিব যে চেচু খোৱা দিনবিলাক কেনেকুৱা আছিলে গতিকে এইটো চাওক চেচু এয়া দুটা পালোঁ আৰু মই খান্দি দেখুৱাই আছোঁ গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু কোনে কোনে চেচু খাইছিলে কেনেকুৱা কিবা স্মৃতি আছে যদি আপোনালোকে কমেণ্টত লিখিব যে কেনেকুৱা দিনবিলাক পাৰ কৰিছিলে চেচু খাওঁতে বা চেচু আনিব যাওঁতে কেনেকুৱা কিবা ঘটনা হৈছিল নে বা কিবা এনেকুৱা স্মৃতি আছে নেকি মনত পেলাব পৰা বা ৰোমন্থন কৰিব পৰা তেনেকুৱাবিলাক লিখিব পাৰে আপোনালোকে গতিকে আপোনালোকৰ বহুত এটা ভাল কথা মনত পৰিব শৈশৱৰ স্মৃতিবিলাক আপোনালোকে এই চেচুৰ দ্বাৰা আপোনালোকৰ মনত পৰিব যিসকলে পথাৰত হাল বোৱা মাটিত আপোনালোকে যিসকলে কলমৌ তুলিবলৈ যাওঁতে বা চেচু আনিবলৈ যাওঁতে যেতিয়া আপোনালোকৰ এইবিলাক কথা মনত পৰিব চাওক তেতিয়া আপোনালোকৰ হাল বোৱা মাটিবিলাকত এইবিলাক বিচাৰোঁতে খেলেকু বা চেচু বা এইবিলাক বিচাৰোঁতে আপোনালোকে কেনেকুৱা দিনবিলাক পাৰ কৰিছিলে আপোনালোকে সেইবিলাক মনত পৰিব চাওক এয়া চেচু এইটো চেচু দেখিছে এইটো মই আপোনালোকক এতিয়া মই খান্দি দেখুৱাইছোঁ গতিকে এনেকুৱা ভিডিঅ' বহুত কমেই বনায় গতিকে মই আপোনালোকক ভিডিঅ'টো বনাই দেখুৱাইছোঁ কাৰণ আজিকালি আধুনিক যুগ গতিকে বহুত নতুন কিবাকিবি বস্তু দেখুৱায় কিন্তু মই এতিয়া অকণমান আমি যিটো সৰুতে দেখা পাইছিলোঁ বা সৰুতে আমি খাই পাইছিলোঁ সেইটো বিষয়ে আজি মই ভিডিঅ'টো বনালোঁ গতিকে বহুতে হয়তো ক'ব এইটো কি বস্তু খাইছে বা কি বস্তু এইটো মানে ইগন'ৰ কৰিব পাৰে বা বহুতে ক'ব এইবিলাক ভিডিঅ' বনাই নেকি তেনেকুৱা নহয় এইবিলাক বস্তু বহুত মানে ভাল দিন আছিলে এইবিলাক চেচু বিচৰা বা চেচু খোৱা এইবিলাক বহুত এটা সৰু কালত বহুত ভাল স্মৃতি এটা সেইটো কাৰণে মই আজি সেইটো মানে টপিকটো লৈ পেলাই আজি মই ভিডিঅ'টো বনালোঁ আপোনালোকে চাই থাকক গতিকে আপোনালোকে কেনেকুৱা পায় আপোনালোকৰ যদি কিবা মনত পৰে বা চেচু বুটলা কাহিনী বা কিবা এনেকুৱা আপোনালোকৰ যদি কিবা মনত আহে আপোনালোকে কমেণ্টত জনাব পাৰে বা মনত পৰিলে আপোনালোকে ক'বও পাৰে বা আপোনালোকে ৰোমন্থন কৰিব পাৰে কাহিনীবিলাক গতিকে চাই থাকক দেখিছে মই চেচুবিলাক এটা এটাকৈ খান্দি দেখুৱাইছোঁ এইবিলাক গছ চেচু গছ আৰু এইবিলাক ডাঙৰো হয় অলপ চেচু গছবিলাক ইয়াতকৈ যদি ঠাই বিশেষে ডাঙৰো হয় আৰু ঠাই বিশেষে চেচুটো ডাঙৰ হয় আৰু মানে এইটো এতিয়া বেছি সৰু কাৰণে এইটো বাকলি গুচাব নোৱাৰি আৰু মানে কুঁহিয়াৰ দৰে খাব লাগিব বা কুঁহিয়াৰ দৰে খাই মানে চোবাই খাব লাগে আৰু চোবাই খাই পেলাই বাকলিবিলাক পেলাই দিব লাগে ভালকৈ চাফা কৰি ধুই পেলাই কিন্তু কিছুমান ঠাই বিশেষে যেতিয়া চেচুবিলাক ডাঙৰ হয় চেচুবিলাক ডাঙৰ হওঁতে মানে কি বুলি কয় সেইবিলাক গুচাই পেলাই খাব পাৰি কটাৰী দি বা এনেকুৱা এই চাক মই এতিয়া খান্দি পেলাই দেখুৱাই আছোঁ যিমানখিনি পাৰোঁ আপোনালোকক চেচুবিলাক কেনেকুৱা কি ওলায় এইবিলাক চব সৰু আমাৰ চেচুবিলাক সৰু আৰু চেচু মানে কি বৰষুণ পৰিলে চেচুটো অকণ পনীয়া হয় কিন্তু মানে হেৰি কি কয় যেতিয়া অকণমান চেচুটো শুকান যেতিয়া মানে হালোৱা মাটিবিলাক থকাৰ পিছত সেইবিলাক শুকায় অকণমান তেতিয়া মানে চেচুটো মিঠা হয় আৰু কুঁহিয়াৰ যেনেকৈ চোবাই খালে যেনেকুৱা লাগে তেনেকুৱা বস্তুটো অনুভৱ এটা হয় কিন্তু কুঁহিয়াৰতকৈ মিঠাটো অকণমান কম হয় কিন্তু খাই বহুত ভাল লাগে গতিকে আপোনালোকক মই এইখিনি দেখুৱালোঁ আৰু চেচু বহুত ভিটামিনৰ মানে ভাল গুণ আছে সেইবিলাক মই মানে এই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে পঢ়ি চাব পাৰে কেনেকুৱা গুণ আছে সেইখিনিৰ বিষয়ে মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম আৰু মানে
পিছলৈ যদি আপোনালোকে ধৰি লওক আৰু বহলাই পেলাই ক'ব লাগে মই কৈ দিম বাৰু বা কেনেকুৱাকৈ বনাব লাগে আপোনালোকে কমেণ্টত লিখিব যে কমেণ্টত জনাব যে এনেকৈ ভিডিঅ'টো বনাব লাগিছিল তেতিয়া মই ভালকৈ বনাবলৈ চেষ্টা কৰিম আৰু যিমান পাৰোঁ মই আপোনালোকক ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাওক চেচুবিলাক এতিয়া মই খানি দেখুৱাই আছোঁ চেচু আৰু কেৰা বনৰ আলুটো একেই আপোনালোকে আকৌ চিনাত ভুল কৰি কেৰা বনবিলাক আলুবিলাক নাখাব মানে কেৰা বন এনেই বেলেগ চুলি বা ঔষধত বা এনেকৈ বেলেগ ঔষধত লাগে এইকেইটা চাওক কিমানকেইটা পালোঁ মই চেচু গতিকে ইমানতে চেচু খানা হ'ল চেচুবিলাক আনিলোঁ চাওক দেখিলে চেচুবিলাক আনিলোঁ এতিয়া আমি চেচু খাম আপোনালোকে খাই পাইছে নে ক'ব খাইছা চেচু খাইছা মিঠা হয় নাখায় বুলি পেলাই গুচি গ'ল চাওক যিসকলে খাই পোৱা নাই খাই চাব পাৰে অকণমান শুকালে বহুত মিঠা হয় আৰু ভিটামিনযুক্ত হওক বাকলিবিলাক পেলাই দিছোঁ এইটো বহুত মিঠা কোনে খাই পাইছে কমেণ্টত লিখিবচোন আজিকালি এইবিলাক বস্তু নাইকিয়া হৈ গ'ল আপোনালোকক চেচু খাই দেখুৱালোঁ গতিকে আপোনালোকে যদি খাবলৈ মন যায় আপোনালোকে পথাৰত গ'লে আপোনালোকে গছডাল দেখুৱাইছোঁৱেই গতিকে তেনেকৈ গছডাল লৈ পেলাই আপোনালোকে তাৰ পৰা তলত সানিলে এনেকুৱা চেচু ওলায় সেইটো বহুত ধুনীয়া হয় খাবলৈ আৰু এটা কোনো ছাইড এফেক্ট নোহোৱা এটা আলু গছৰ আলু মিঠা হয় গতিকে শেলুকৰ সদৃশে শেলুকৰ দৰেই শেলুকতকৈ এইটো মিঠা হয় শেলুকতকৈ এইটো বহুত মিঠা হয় আপোনালোকে যিসকলে ইচ্ছা কৰে আপোনালোকে যদি কেতিয়াবা পথাৰলৈ যায় আপোনালোকে তেনেকৈ সানি খাব পাৰিব ধন্যবাদ